हेलो एभ्रिवान आपनालोक সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই গৈ আছো নগাজান বাৰ বিয়া খাবলৈ আজি বৰ্তা ছোৱালী বাৰ বিয়া আছে আৰু মই বিয়াৰ ভাল লগা মুহূৰ্তবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া মই এতিয়া পাইছোহি ভাদৈ পাঁচচালি আৰু বলক তেন্তে মোৰ লগতে আপোনালোককো লৈ যাওঁ বিয়া ঘৰলৈ আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমি গৈ আছো এয়া মোৰ লগত আছে মোৰ ফ্ৰেণ্ড পুৰবি আৰু এফালে জেঠাই আৰু ভাইটি আৰু মা পাপা আগত বহিছিলে ভিডিঅ' কৰা নহল আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমি নগাজান পালোহি বিয়া ঘৰ কিছু সময়ৰ পিছতে পামগৈ আৰু এইটো ৰাস্তাৰে সোমাই যাব লাগে বিয়া ঘৰলৈ আৰু এইটো হৈছে আমাৰ জেঠাই ঘৰ পাৰ হৈয়ে পায় বৰ্তা ঘৰ অলপ চাব লাগে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া আমি প্ৰথমে আহি তাইহঁতৰ ঘৰতে সোমালো এয়া মই আৰু মোৰ ফ্ৰেণ্ড পুৰবি আৰু এয়া এতিয়া আমি গৈছো বিয়া ঘৰৰ পৰিৱেশ মই আপোনালোকক যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম বাৰু তেন্তে আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া দেখিছেনে ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে তেন্তে বলক ভিতৰলৈ যাওঁ এয়া কইনা ব্যস্ত তাই মোক বহুত সোনকালে মাতিছিলে কিন্তু পাপাৰ ডিউটিৰ কাৰণে মোৰ যোৱা দেৰি হ'ল সৰি পাপৰিবা মোৰ যোৱা বহুত দেৰি হ'ল তুমি বেয়া নাপাবা প্লিজ আৰু এইফালে মৌচুমী তাই ব্লগ বনোৱাত পুৰা ব্যস্ত আৰু তাইও এটা ইউটিউব চেনেল আছে আপোনালোকে চাব পাৰিব মৌচুমী বৰা বুলি আছে তাই ডেইলি ব্লগছ দিয়ে আপোনালোকে কোনোবা ইচ্ছা কৰিলে চাব আৰু এয়া আমাৰ কইনা মৰমৰ বা তোমাক ইমান মৰম লাগিছে মানে আজি কি ক'ম ক'বলৈ ভাষা নাই সঁচাই বহুত ধুনীয়া লাগিছে তোমাক আৰু তোমাৰ যুগ্ম জীৱনলৈ মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভেচ্ছা থাকিল তুমি সুখত থাকা তোমাৰ বৈবাহিক জীৱন সুখৰ হওক আনন্দময় হওক আৰু হেপী মেৰিড লাইফ পাপৰিবা আৰু মোৰ ভিডিঅ' চাই থকা সকলোৱেও বাক আশীৰ্বাদ কৰিব তাইক উইছ কৰিব বুলি আশা ৰাখিলোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ মানুহৰ সমাগম বহুত বেছি আছিলে সেইটো কাৰণে বেছি ভিডিঅ' কৰি থাকিব নোৱাৰিলোঁ আৰু ফটোকে মাৰিলোঁ যিমান ফটো মাৰিলোঁ মই সকলোখিনি ইয়াত এড কৰি দিছোঁ আপোনালোকে চাওক তেন্তে ফটোকে কপি তোক ভালে পাওঁ তই জানি বুজি লাগি আছ এয়া পেহী ছোৱালী চুমু তাইকো বহুত দিনৰ পিছত লগ পালোঁ সঁচাই বহুত ভাল লাগিলে আৰু এইফালে আছে বা পেহী আৰু ভণ্টি বহুত দিনৰ পিছত লগ পালোঁ তোমালোকক বহুত ভাল লাগিলে আৰু এইফালে আছে আমৈ আৰু এইফালে মা আৰু পুৰবি আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এয়া এইফালে আছে মা পাপা আৰু এইফালে জেঠাই তেওঁলোকক বেছি ফটো মাৰিবই নাপালোঁ কাৰণ ঘৰৰ মানুহখিনিক ইমান দিনৰ পিছত লগ পাইছে সকলো কথা পতাত ব্যস্ত এইফালে মোৰ লগৰজনী পুৰবি তাইকো বহুত মৰম লাগিছে আৰু এয়া হৈছে কইনাৰ মাক বৰমা এইফালে বা আৰু আমৈ আৰু আছে ফটো আপোনালোকে চাই থাকক কথাতে তই কি
ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোৰ এয়া হৈছে মোৰ তাৱৈ কইনাৰ খুৰাক আৰু এতিয়া আমি বহিলোঁ ভাত খাবলৈ তেন্তে আমি ভাত খাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো খোৱাৰ পিছত অলপ সময় তাত থাকিলোঁ আৰু তাৰ পাছতে পাপাৰ ডিউটি আছিলে মানে নাইট শ্বিফ্ট আছিলে সেইটো কাৰণে সোনকালে আহি দিবলগীয়া হ'ল আমৈ আপুনি মোক বহুত থাকিবলৈ কৈছিল কিন্তু মই থাকিব নোৱাৰিলোঁ আৰু লগতে হেমাও নাছিল তাইকো বহুত মিছ কৰিলোঁ হেমা তোমাক বহুত মিছ কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ মোক জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে সেই সকলোলৈ বহুত বহুত ধন্যবাদ